হাই ফ্ৰেণ্ডছ, মই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাম হিৰক বা পাকচাংব কেনেকৈ বান্ধিব পাৰি আৰু তাত ফুল কেনেকৈ বন্ধা হয় সেইটো দেখাম। সম্পূৰ্ণকৈ চাব আপোনালোকে, আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হ'ব। আৰু যদিহে ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হিৰকত ব বান্ধিবলৈ এনেদৰে আমি চি এপাত বাছি ল'ব লাগিব। ফুলৰ একনি ওপৰ একনি তল কৰি পেলাই কাঠি এটা বাছি ল'ব লাগিব। এনেদৰে আপোনালোকে বাছি ল'ব, দেখিছে নিশ্চয়। প্ৰথমতে এটা এনেদৰে বাছি ল'ব, তাৰপিছত আকৌ পুনৰ নতুনকৈ এটা বাছিব লাগিব। মই দেখাই দিম আপোনালোকক। এইটো ধৰণে যোনখিনি অংশত আপোনালোকে ফুল বাচিব সেইখিনি অংশ দিলেই হ'ব। মই অকল বগা অংশটোতে দিম, ছাইডৰ পাৰিটোত ফুল নিদিওঁ, সেইকাৰণে মই মাজৰ অংশটোত এনেদৰে বাছি লৈছোঁ। এটা কাঠি বাছি ল'লেও হয়, আচলতে দুটা কাঠি বাছি ল'লে বৰখিনি বান্ধিবলৈ বেছি সহজ হয়, সেইকাৰণে মই এনেকৈ বাছি লৈছোঁ। আপোনালোকেও বাছি ল'ব পাৰে এইদৰে। আৰু আমাক লাগিব 5 ইঞ্চিমান দীঘলকৈ এডাল বাঁহৰ মাৰিয়াছ এটা লৈছোঁ মই। আপোনালোকে কিতাপ বহী কিবা এটা ল'ব পাৰে। তাৰপিছত লাগিব এটা গুলি, আৰু এইদৰে আপোনালোকে মেৰিয়াই যাব লাগিব। মেৰিয়াই এটা কথা মনত ৰাখিব, আপোনাৰ যিমানতে আপোনাৰ ধৰক এতিয়া এবিঘা লাগিছে, এবিঘাত আপোনাৰ কেইকণী আছে সেইটোতো মনত আছে, সিমানটো জোখত আপোনালোকে কৰি ল'লে হৈ যাব। তেতিয়া আৰু বেছিও নহয়, প্ৰতিটোত এডাল এডালকৈ লাগিব যিহেতুকে, সেইকাৰণে। আৰু এইদৰে বান্ধি গ'লে আপোনালোকৰ কৰি ল'ব, তেতিয়া সূতাবোৰ দীঘল ছুটি নহয়। সেইকাৰণে ময়ো এনেদৰে কৰি লওঁ, আপোনালোকেও এইদৰে কৰি ল'ব। মোৰ ইমানটোতে হৈ যাব, আৰু মই এতিয়া এইখিনি কাটি ল'ম। হৈ গ'ল, এইখিনি কাটি ল'লোঁ। এতিয়া মই আপোনালোকক দেখাম মই বাচিব লোৱা ফুলটো, আৰু ফুলটোত চাই ল'ব লাগিব হিৰকটোত কিমানখিনি লাগিব বান্ধিব লাগিব সেইখিনি। মই এই ফুলটো বাচিম, সেইটো ফুল আৰু তলৰটো কাষৰী হ'ব। আৰু ফুলটোত মোৰ আছে 33ডাল দলং বন্ধা বুলি কওঁ আমি, সেইটো আছে 33ডাল, আৰু কাঠি আছে মাত্ৰ 13টা। 13 আৰু লুটিয়াই দিলে 25টা হ'বগৈ, আৰু লুটিয়াব লাগিব। আৰু কাষৰীটোতো তেনেকৈ 9টা কাঠি আছে, আৰু দলং বান্ধিব লাগিব 33ডাল। এতিয়া মই 33ডালটো হিচাপ কৰি লৈছোঁ, বাকী এক্সট্ৰা যোনখিনি বাচি গ'ল সেইখিনি মই এইদৰে বান্ধি লৈছোঁ। তেতিয়া মানে কি হ'ব, আপোনাৰ তেনেকৈ বান্ধি ল'লে ভুল নহয়। যদি এনেকৈ থাকি যায় আপুনি পাহৰি যাবলৈও আছে, পাহৰি গ'লেতো আৰু বহুত বেছি দীঘলীয়া হৈ যাব, এনেই আপোনাৰ অৰ্থলৈ যাব। সেইকাৰণে এনেকৈ বান্ধি ল'ব, আৰু সূতাবোৰ এডাল এডালকৈ এনেদৰে উলিয়াই ল'ব আপুনি। তাতে উলিয়াই ল'ব লাগিব বুলি কথা নাই, আপুনি ছাইডত সুবিধা অনুসৰি উলিয়াই ল'ব পাৰে। মই এনেই আপোনালোকক দেখাবৰ কাৰণে তেনেকৈ কৰিছোঁ। হিৰকটো ফিটিং কৰাৰ পিছত মই যে যোনকেইটা কাঠি বাছি লৈছিলোঁ, কেমেৰাটো পৰি গৈছে যিহেতু মোৰ ধৰি দিবলৈ কোনো নাছিলে, মই এই বখিনি থৈয়ে কৰি আছিলোঁ, সেইকাৰণে কাঠিকেইটা ৰাছৰ এইফালৰ পৰা এইপাৰলৈ পাৰ কৰি ল'লোঁ। আৰু এতিয়া মই এডাল এডালকৈ বান্ধি যাম। এনেকৈ এডাল এডালকৈ বান্ধি যাব। আৰু কিন্তু বান্ধোতে এটা কথা মনত ৰাখিব, মই শেষত দেখাই দিম বাৰু কি কৰিব লাগিব বা নালাগিব, কি কৰিলে ভুল হ'ব সেইটো। এনেদৰে সুন্দৰকৈ আপোনালোকে বান্ধি যাব, প্ৰথমৰ পৰা শেষলৈকে বান্ধি যাব এইদৰে। মই বাৰু কেইডালমানে বান্ধি দেখাম, কাৰণ এতিয়া প্ৰথমৰ পৰা শেষলৈকে দেখাবলৈ হ'লেও বহুত টাইম লাগিব, আৰু
নেদেখালেও আপোনালোকে বুজি নাপাব সেইকাৰণে ফোনটো বাৰে বাৰে পৰি গৈছে সেইকাৰণে ভিডিঅ'টো খেলিমেলি হৈ গৈছে যিহেতুকে মোৰ ট্ৰাইপড নাই আৰু ধৰি দিবলৈও কোনো নাছিলে মায়েতো এইবোৰ নাজানে ভণ্টি এজনীয়ে আগতে কৰি দিয়ে তাইও নাছিলে যোৱাকালি সেইকাৰণে মই নিজে তাঁতখনতে থৈ ল'বলগীয়া হৈছে যিহেতুকে লৰি গ'লে কেতিয়াবা পৰি যায় ফোনটো এইদৰে বান্ধি যাব বান্ধোতে এটা কথা মনত ৰাখিব যাতে এডালো সূতা থাকি নাযায় মানে খেলি মেলি নহয় বা দুডাল একেলগতেও নাবান্ধে মানে দুডাল মানে দুকণি দেই দুকণিৰ কথা কৈছোঁ মই এনেইতো দুডাল থাকিবই সূতা যাতে দুকণি সূতা একেলগতে নাবান্ধে যদি আপুনি দুকণি সূতা একেলগতে বান্ধে সেইটো দুকণিকে বান্ধি যাব লাগিব কিন্তু ইয়াৰ এডালত এইদৰে মই এতিয়া গোটেইখিনি সম্পূৰ্ণকৈ বান্ধি ল'লোঁ যিহেতু সম্পূৰ্ণকৈ দেখাবলৈ হ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো সেইকাৰণে আৰু এতিয়া মই যোনডাল একেবাৰে শেষত বান্ধিছিলোঁ সেইডাল এৰি দিম আৰু এতিয়া মই বান্ধিম ইডালৰ পৰাহে প্ৰথমত একেবাৰে শেষত বন্ধাডাল এৰি দি পেলাই ইফালৰ পৰা এতিয়া আমি ঘূৰি আহিব লাগিব এনেকৈ বান্ধি আহিব আপোনালোকে মই এতিয়া যোনটো ফুল বান্ধিম সেইটো এনেদৰে বান্ধিব লাগিব আৰু আপোনালোকে লতা জাতীয় ফুল বান্ধিলে কেনেকৈ বান্ধিব লাগিব সেইটো মই নেক্সট ভিডিঅ'ত দেখাই দিম সেইটো কাৰণে কাৰণ একেটা ভিডিঅ'তে সকলোখিনি দেখাবলৈ হ'লে অলপ দীঘলীয়া হয় ভিডিঅ'টো সেইকাৰণে মই এনেদৰে দেখালোঁ আৰু সেইটো ভিডিঅ' বন্ধাৰো নিয়ম আছে আৰু কোনখিনিৰ পৰা কোনখিনিলৈ বান্ধিব লাগিব তাৰো নিয়ম আছে যিহেতুকে সেইকাৰণে এই ফুলটো মই আগতে ক'তো বচা নাছিলোঁ সেইকাৰণে দেখিবলৈ কেনেকুৱা লাগিব মই নাজানো মই ফুল বেলেগ এটা বান্ধিম বুলি ভাবিছিলোঁ কিন্তু গাৰ্ফখনত চালোঁ যে ফুল এটা আছে সেইকাৰণে ভাবিলোঁ এইটোকে বাচিলোঁ কেতিয়া তুলিছিলোঁ মোৰ মনতে নাই ফুলটো পাই পেলাই বান্ধি দিছোঁ আৰু ভাল লাগিলেও বেয়া লাগিলেও হ'ব আৰু কি হয় আৰু এইদৰে আপোনালোকে এতিয়া প্ৰথমৰ পৰা শেষলৈকে বান্ধি আহিব মোৰ এতিয়া হৈ গ'ল আৰু এতিয়া আমি এইডাল প্ৰথমৰ সূতাডাল এতিয়া যোনটো আমি পাই গ'লোহি সেইডাল আকৌ আমি সেই লাষ্টৰ পৰা যেনেকৈ বান্ধি আহিছিলোঁ তেনেকৈ এৰি দিব লাগিব আৰু আমি কৰিব লাগিব এতিয়া পিছৰ কেইডাল বান্ধি আহিব লাগিব এনেদৰে আপোনালোকে বান্ধি যাব এবাৰ আগলৈ এবাৰ পিছলৈ তেনেকৈ বান্ধি আহিব আৰু মই যোনটো ফুল দেখালোঁ সেইটো আপোনালোকে যদি স্ক্ৰীনশ্বট লৈ ৰাখে তেনেহ'লে সেইটো এনেদৰে বান্ধি যাব পাৰে যদি আপোনালোকে লতা জাতীয় ফুল বান্ধে কিন্তু এইটো ভুল নকৰিব লতা জাতীয় ফুল এনেকৈ বান্ধিলে কিন্তু বৰবাদ হৈ যাব ফুলটো সেইটো দেখিবলৈ বেয়া লাগিব এইটো গছা ফুল আৰু লতা ফুলৰ মাজত পাৰ্থক্য আছে বন্ধাৰ ক্ষেত্ৰত বা বচাৰ ক্ষেত্ৰত বহুতখিনিতে পাৰ্থক্য আছে গছা ফুলটো বান্ধিবলৈ বা বান্ধিবলৈ সহজ বুলি নকওঁ বাৰু বাচিবলৈ বহুত বেছি সহজ হয় কিন্তু লতা ফুলটো ইমান সহজ নহয় লতা ফুলটো বাচিবলৈ এইটো ফুলত এতিয়া মই 13টা কাঠি আছে কিন্তু মই 13টা বাচিম দাঙিম আৰু বাকী 12টা মই কাঠি ভৰাই যাম লুটিয়াই দিম হৈ যাব মোৰ কিন্তু লতা ফুল হ'লে তেনেকৈ কাঠি ভৰাব পৰা নহ'ব এইখিনি আপোনালোকে এতিয়া বান্ধি আহিব মই বাৰু গোটেইখিনি নেদেখাওঁ একেবাৰে সম্পূৰ্ণ কৰি আপোনালোকক আকৌ দেখাম সেইখিনি মই এটা দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক ধৰক এই 3-4ডালমান এৰি আপোনালোকে আকৌ জাপ মাৰি পেলাই বেলেগ এটা নাবান্ধিব বা যোনখিনিত আপোনালোকে আপোনালোকে ধৰক বান্ধি থকাৰ সময়তে ভাত খাব হৈ গ'ল ভাত খাবলৈ গৈছে তেতিয়াহ'লে যোনডাল আপোনালোকে বান্ধিলে সেইডাল টানি মেলি ভালদৰে চাই বান্ধিব জাহা তাহাকৈ বান্ধি দিলে আপোনালোকৰ ফুলটো একেবাৰে ভুল হৈ যাব আৰু গোটেইটো কাটিবলগীয়া হ'ব পাৰে সেইকাৰণে এইটো চাই ল'ব ভালদৰে আৰু মই গোটেইখিনি বান্ধি হৈ গৈছে মোৰ এতিয়া
বন্ধা হোৱাৰ পিছত মই দেখাই দিওঁ আপোনালোকক কি কৰিব লাগিব। মোৰ এতিয়া এইডাললৈকে বান্ধা হৈ গৈছে। ফোনটো বাৰে বাৰে পৰি যায়। এডাল বন্ধা হৈ গৈছে, সেইখিনিলৈকে বন্ধা হৈ গৈছে। সেইকাৰণে আপোনালোকে এইটো ভুল নকৰিব। ধৰক এডাল বান্ধি পেলাই আকৌ জঁপিয়াই পেলাই কোনোবা এডালত বান্ধি নিদিবগৈ। ধৰক এইডাল বান্ধি হৈছে, ইয়াৰ পিছত সেইডালেই বান্ধিব, কিন্তু সেই বেলেগ এডাল বান্ধি নিদিবগৈ, উল্টা পাকত এডাল বান্ধি নিদিবগৈ। সেইটো কথা মনত ৰাখিব। আৰু দুডাল একেলগতে কেতিয়াও নাবান্ধিব। সেইটো মই প্ৰথমতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ, এনেদৰে নাবান্ধিব বা দুডাল তিনিডাল লগ লগাইও নাবান্ধিব। যেনেকৈ বান্ধিব লাগে একদম সম্পূৰ্ণকৈ ধুনীয়াকৈ চাই পেলাই বান্ধিব। তেতিয়া আপোনালোকৰ শুদ্ধ হ'ব, আৰু শুদ্ধ হ'লে ফুলটো দেখিবলৈও ভাল লাগিব বা নিজৰো কামটো অথলে যোৱা যেন নহ'ব। দুবাৰ তিনিবাৰ কৰিবলৈ যিহেতুকে সময় বহুত বেছি লাগে, আৰু এইবোৰ গাঁঠিখিনি দিওঁতে যথেষ্ট কষ্টও হয়। ধৰক বহুত সময় বহি বহি কৰি থাকিবলগীয়া কামটো, সেইকাৰণে ভালদৰে চাই ল'ব। এডাল বান্ধিলে আপুনি এডালৰ পিছত ইডাল বান্ধিব। আগফালৰ পৰা যদি আহিছে, মানে আগৰ পৰা গৈ থাকোঁতে যদি পিছলৈ গৈ থাকিব, আৰু পিছৰ পৰা আহিছে যদি আগলৈ আহিব। কিন্তু ইডাল এৰি সিডাল কেতিয়াও নকৰিব। মই ভালদৰে দেখাবলৈ এইটো কাৰণে নোৱাৰিলোঁ। যিমান দূৰ সম্ভৱ দেখাইছোঁ বাৰু, কিন্তু আৰু অলপ ভালকৈ দেখাবলৈ এইটো কাৰণে নোৱাৰিলোঁ, কাৰণ মোবাইলটো ধৰি দিয়া মানুহ নাই কেমেৰাটো দেখাবৰ কাৰণে। আৰু এতিয়া মই ফুল বন্ধাটো দেখাম আপোনালোকক। মোৰ ইয়াতে আছে ধৰক আপুনি কাঠিৰে ফুল বাচিলে যেনেকৈ বান্ধিব লাগিব, মোৰ ইয়াতে একণি উঠা, হাতকণি পৰা, একণি উঠা, হাতকণি পৰা তেনেকৈ আছে। মই এতিয়া যোনটো পৰিব সেইটো এৰি যাম, আৰু যোনটো উঠিব সেইটো মই এনেকৈ আঙুলিৰ সহায়ত ধৰি যাম। আৰু তেনেকৈ যোনকেইটা পৰিব সেইকেইটা এৰিম, আৰু যোনটো ধৰিব লাগে মানে উঠিব সেইটো মই ধৰি যাম। এনেদৰে ধৰি যাম। নিশ্চয় গম পাইছে মই কিদৰে কৰিছোঁ, সেইটো জানিব পাৰিছে আপোনালোকে। আৰু ফুল এনেকৈ ইয়াতো ফুলৰ কাঠি বন্ধাৰো দুটা ষ্টাইল আছে। দুটা ভাগত আপোনালোকে বান্ধিব পাৰে। মই এইটো ভাগত বান্ধি দেখাইছোঁ, যিহেতু এইটো একেবাৰে সৰু ফুল। কিন্তু ডাঙৰ ফুল হ'লে মই বৰতোলাৰ নিচিনাকৈ বান্ধি লওঁ, তেতিয়া দাঙিবলৈ সুবিধা হয় বা সহজ হয়। এতিয়া এইটো সৰু ফুল যিহেতুকে, সেইকাৰণে মই এনেদৰে তোলাই দিছোঁ। আৰু এতিয়া মই 2 নম্বৰ কাঠিটো বাচি দেখাম আপোনালোকক, তুলি দেখাম। তাৰপিছত বেছি দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো। বেছি দীঘল হৈ থাকিলে মানুহে ইমান বেছি চাইও ভাল নাপাব, সেইকাৰণে ভাবিছোঁ। এটা কথাই মনত ৰাখিব, যাতে আপুনি যদি ফুলটো ওপৰ ফালে উঠা কৰিবলৈ ভাবে, মানে শুদ্ধটো ওপৰ ফালে আৰু ফুলটো তলৰ চাইডে থাকক বৈ থাকোঁতে, তেনেকুৱাকৈ ভাবিলে আপোনালোকে পৰি যোৱাখিনি ধৰিব লাগিব, আৰু উঠি যোৱাখিনি নমাব লাগিব। আৰু যদিহে আপোনালোকে ফুলটো তলৰ ফালে শুদ্ধকৈ বিচাৰে, তেনেহ'লে উঠি যোৱাটো ধৰিব লাগিব, আৰু নামি যোৱাটো পেলাব লাগিব। এনেদৰে সূতা এডালৰ সহায়ত বা বৰ সহায়তো বান্ধি ল'ব পাৰে। এনেদৰে গাঁঠি দি দিলে হ'ব। আৰু বহুত বেছি দীঘলীয়া কৰি নাথাকোঁ মই। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।